তেখেত আজি মাকৰ ঘৰলৈ আহিছিলে বিয়াৰ পাছত আজি ঘৰলৈ গৈছে পুৰা কান্দিছে মাও কান্দিছ নি না দুখ নকৰিবি আকৌ আহিব বিহুৰ পাছত ঘৰ যাব নেকি এতিয়া তোমাৰ দুখ লাগিছে নি আকৌ আহিব আকৌ ন দুখ লাগি আছে নেকি সুধিছোঁ ছোৱালীবিলাকৰ জীৱনটোৱে তেনেকুৱা হয়নে ছোৱালী জন্ম হয় বেলেগত মৃত্যু হয় বেলেগত ভগৱানে এইটো পাৱাৰ দিছে মানে ছোৱালীক নাৰীক মানে এইটো শক্তি দিছে মানে সহ্য কৰিব পৰা কেপাচিটি তাই বিয়া হৈ প্ৰথম মাকৰ ঘৰলৈ আহিছিলে আৰু ভালেকেইদিন থাকিলে যিহেতু আজি বিহু পালেহে যিহেতু এতিয়া ঘৰলৈ গৈ আছে মানে আমাৰ ঘৰলৈ গৈ আছে যিহেতু মই নিবলৈ আহিলোঁ সেয়া বহুত দুখ লাগিছে বিহু বজাৰ কৰিব লৈ যাম বাৰু কিবা কিবি কিনি দিম হ'ব নাই এতিয়া এটা হাঁহি দিয়ে এটলিষ্ট গৈ থাকোঁ ঘৰলৈ বাকীখিনি আপোনালোকক কথা পাতিম পিছত আহোঁতে বেলিও পৰিলেগৈ দেখিছে গধূলিয়েই হ'লগৈ আৰু আমাৰ ঘৰলৈ আহোঁতে সৰু বজাৰ এখন পায় এয়া দেখিছে আপোনালোকে তেওঁ লাহৰ বজাৰ বুলি কয় বৰ বেছি ডাঙৰ বজাৰ নহয় ডিব্ৰুগড়টো দুলীয়াজান ৰোডতে আছে আৰু বেছিখিনি নাই ঘৰ পামগৈ এতিয়া বাকী ভিডিঅ'টো আপোনালোকে চাই থাকক ব্ৰ ক'ত যোৱা এই জাষ্ট ঘৰ আহি পাইছিলোঁহে আকৌ ভাইটিটো আহিলে সি বোলে মোৰ লগত আকৌ বজাৰলৈ যায় বিহু কিবা বজাৰ কৰেগৈ চ' অকলে হেনো সি ভাল নাপায় মোক লগত লৈ যায় চ' আকৌ তাৰ লগত আহিলোঁ বিহু বজাৰ কৰিবৰ কাৰণে টাউনলৈ ওলাই আহিলোঁ আৰু এই ৰাতি ডিব্ৰুগড় নগৰৰ পৰিৱেশ আপোনালোকে দেখিছে চ' মই ভাবিলোঁ আৰু মোৰ লগত আপোনালোককো লৈ যাওঁ লগত যোৱা ৰাতি ভিডিঅ' বনোৱা নহ'ল আৰু চ' গতিকে আজি উৰুকা বন্ধুসকল আৰু আজি উৰুকা হয় আৰু আজি বিহুৰ বজাৰ কৰিবলৈ আহিছোঁ চ' গতিকে সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ হিয়া বৰা ওলগ যাচিলোঁ সকলোৱে যাতে ভালে কুশলে থাকক ভালে কৰি বিহুটো পাৰ কৰে হাঁহি ধেমালিৰে ফূৰ্তিৰে তাকে কামনা কৰিছোঁ বাকী এতিয়া বজাৰ কৰিবলৈ গৈ আছোঁ কি পাওঁ বজাৰত গোটেইখিনি বজাৰ কৰিম যিহেতু আমাৰ বিহুটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বহুত এটা মূল্যৱান বিহু এটা আমাৰ উৎসৱ হয় চ' গতিকে বিহু বজাৰ কৰি লওঁ বাকী আপোনালোকক দেখাই আছোঁ আজি বিহুত কি বজাৰ কৰোঁ আজি আহিবা আৰু প্ৰথম মই আহিছোঁ মোৰ লগত মোৰ মিছেছ আহিছে ৱাইফো আহিছে তাই আজি প্ৰথম বিহু এইবাৰ আমাৰ ঘৰত চ' গতিকে এইবাৰ তাইকে দিওঁচোন বজাৰ কৰিবৰ কাৰণে তাই কি লয় কি কৰে চাওঁ বলক আপোনালোকক দেখাই আছোঁ কি ল'বা এবাৰ বজাৰখন ঘূৰি লওঁ ন বিহুৰ বজাৰ দেখিছে এইফালে পুৰা ভিৰ হৈ আছে ৰঙালাও কেনেকৈ দাদা 40 টকা ন ক'ৰ হয় এইবিলাক হে ডঙৰ কথা মিঠা হ'ব নাই এবাৰ বিহু তুমি খুৱাবা এইবাৰ বিহু আমাৰ এখেতে খুৱাব কি লৈছা অসমীয়া পিঁয়াজ কোনখিনি এইখিনি আচ্ছা কেনেকৈ 30 টকা পোৱা 30 টকা নে কেজি 30 টকা পোৱা 30 টকা এইফালে আমাৰ খুৰা এজনে এইফালে পূৰা নগা টেঙা চিকনি পৰুৱা থেকেৰা বিহুৰ পূৰা বজাৰ দি আছে আমি খুৰা পাই লৈছোঁ খুৰা নগা টেঙা কেনেকৈ 200 টকা কেজি 200 টকা কেজি মই আধা কেজি লৈছোঁ বিহুৰ কাৰণে আচাৰো থ'ব পাৰিম বাকী এইফালে বজাৰ আপোনালোকে দেখিছে পূৰা বিহু বজাৰ ভিৰ এইবিলাক চব এইখন এইফালে বাইপাছৰ কিনাৰতে বহে বকুল বাইপাছৰ কিনাৰত ডাঙৰ বজাৰ বন্ধুসকল বজাৰ চজাৰ কৰিলোঁ আৰু বৰ্তমান বজাৰ কৰি এতিয়া ডক্তৰ এজনৰ ওচৰলৈ গৈ আছোঁ লগ কৰিবৰ কাৰণে একচুৱেলি মানে কি হ'ল আজি অলপ দিনৰ পৰা মোৰ এই ৰাইট ছাইডৰ মানে চকুটো মানে কিবা মানে অলপ কিবা কম দেখা নিচিনা তেনেকুৱা মানে অনুভৱ এটা হৈ আছে এনে ঠিকেই আছে বাট মানে কিবা কম যেন দেখিছোঁ মই তেনেকুৱা এটা ফিল হৈ আছে তাৰ মানে কি চকুটো মানে কি হয় আপোনাৰ ৰাতিপুৱা টাইমত অলপ ফেচকুৰিৰ নিচিনা ওলাই থাকে অলপ কিবা যেন চকুটোৰ ওপৰত কিবা লেয়াৰ এটা বহি আছে তেনেকুৱা নিচিনা ভাৱ হৈ থাকে মানে চ' সেইটো কাৰণে চকুৰ কথা যিহেতু পাৰিলে ডক্তৰ এজনক দেখাই আহোঁগৈ ইয়াতে ওচৰতে আছে ডিব্ৰুগড়তে চ' গতিকে বেছি দেৰি নকৰোঁ গৈ থাকোঁ আকৌ বজাৰো কৰিবলগীয়া আছে আৰু বিহু বজাৰ কৰিবলগীয়া আছে কাপোৰ কানিটো লোৱাই নাই আজি ল'ব লাগিব তো
বাকীখিনি আপোনালোকৰ লগত কথা পাতি থাকিম, দেখাই থাকিম। চ' এতিয়া গৈ থাকোঁ বোলক। পূৰ্বাঞ্চল নেত্ৰালয়া নিয়াৰ আমলাপতি গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুল ফ্ৰণ্ট। মানে ঠিকে আছে, একো প্ৰব্লেম নাই। এতিয়া আপুনি ব্লাড পাই আছে নাই? নিজে পাই আছে নাই? ডাক্তৰো আপুনি ভালকৈ পৰিছে নহয়? তাত ধুনীয়াকৈ পৰিছে। তাৰপিছত যিখিনি সৰুখিনি দেখালে কিবা গ্লাছখন লগাই দিলে অলপ ক্লিয়াৰ হৈছে দেখিব, অকণমান এৰুৱাই দিলে ব্লাড হৈছে দেখাব, ব্লাইণ্ড কৰি কিনে যদি আকৌ অন কৰোঁ চকুটো আৰু ধুনীয়াকৈ দেখিব। আপুনি এতিয়া ধৰক এতিয়া ব্লাড দেখি আছে নেকি? এতিয়া নাই, এতিয়া ঠিক আছে। এতিয়া চকু ঢাকি দিয়কচোন। এতিয়া ব্লাড নাই, একো নাই, একো প্ৰব্লেম নাই। আপোনাৰ 3 দিন আগত লাগিছিলে, এতিয়াও বৰ্তমান লাগে মানে। আৰু যদি আকৌ দূৰৰ আখৰটো পঢ়োঁ মানে অকণমান ব্লাড নিচিনা লাগে, চকুটো বন্ধ কৰি যদি আকৌ অন কৰোঁ তেতিয়া মানে ধুনীয়া ক্লিয়াৰ হয়। এনেকৈ টিপে দিলে আকৌ ক্লিয়াৰ হৈছে। কিবা আছে একো নাই। এয়া অভিজিত শইকীয়া ছাৰে খুব সুন্দৰকৈ মোৰ চকুটো চাই দিলে। আৰু আপোনালোকে যদি কেতিয়াবা ছাৰক দেখুৱাব বিচাৰে ত' গতিকে আপোনালোকে আহিব পাৰে আমলাপতি গভৰ্ণমেণ্ট গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ফ্ৰণ্টৰ যিটো বিল্ডিং পূৰ্বাঞ্চল নেত্ৰালয় বুলি আছে, আৰু ছাৰক আপোনালোকে দেখাব পাৰে। ছাৰৰ ফিজো খুব কম আৰু খুব সুন্দৰকৈ চাই দিয়ে, আৰু ছাৰে মোৰ চকুটো চাই দিয়াৰ কাৰণে মোৰ চকুটো ভাল হৈ আছে। চ' আপোনালোকে কেতিয়াবা আহিব পাৰে ছাৰৰ ওচৰত। বিহু বজাৰ কৰানো কি দেখাই থাকিম আপোনালোকক, বিহু বজাৰ কৰা নেদেখাওঁ বুলি ভাবিলোঁ। চ' আপোনালোকৰ বিচাগে বৰিং হৈ যাব। চ' গতিকে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানেই। চিলড্ৰেন টাটা বাই।